নমস্কাৰ। এটা গীত য'ত আছে 20 জনৰো অধিক অভিনেতা আৰু এই গীতটিৰ শ্বুটিঙৰ বাবে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ বুঢ়া মায়ঙৰ অভিমুখে আৰু এই শ্বুটিঙত কৰা হাঁহি ধেমালি ফূৰ্তি আৰু কষ্টৰ কিছু দৃশ্যাংশ আপোনালোকে উপভোগ কৰক আৰু গৈ পাই প্ৰথমেই কলিতা হোটেলত ব্ৰেকফাষ্ট। আৰু আমি অপুৰ বৰ্ডাৰ ঘৰতে কেম্প পাতি এতিয়া আমি অগ্ৰসৰ হলো আমাৰ লোকেশ্যনৰ দিশে। এয়া নয়ন গগৈ গান এটা আমি শুটিং কৰি আহিছো, লগত এইটো ধ্ৰুৱ ৰান্ধনী। এটা কি আছিলে আৰু কিবা আৰু এইখিনিতে চিনাকি কৰাই দিওঁ আমাৰ এই গীতটিৰ দ্য অনলি হিৰইন, সকলোৰে পৰিচিত ইংলিছ বাইদেউ মানে শ্ৰাৱন্তী শৰ্মা। গাঁৱৰ পৰিৱেশ নয়ন জ্যোতি এইজন মই বিয়াৰ সৌভাগ্যৱান। অডিশ্যনৰ কাৰণে ব্যস্ত হৈ আছে, কিবা কৰি আছে। বিপ মাৰিব লাগিব, বিপ মাৰিব লাগিব। আমি সকলোৱে ফূৰ্তি কৰি আছো যদিও আমাৰ মনজিত দা ব্যস্ত হৈ আছে লিৰিক্স আৰু মিউজিকৰ সৈতে। আমি আটাইবোৰ লগ হৈছো ইমান দিনৰ মূৰত আৰু ফটো আমি নহ'বনে? শ্বুটিঙত গৈ আমি আটাই টিকটক নকৰিম, হ'বই নোৱাৰে। এইজন নয়ন গগৈ আমাৰ টিকটক ষ্টাৰ। আমি কেনেকে টিকটক কৰি এয়া কুকিলৰ অদ্ভুত ডান্স ষ্টেপ, আগলৈ আৰু আছে, চাই থাকক। আকৌ আছে কলিয়াদাৰটো দেখা এবাৰ কোৰিঅগ্ৰাফিটো। অডিশ্যন অডিশ্যন এইটো কেনেকে বচন বচন দি আছে, বচন দি আছে। হাঁহিৰ আঁৰৰ কথাটো হ'ল যে ৰিণ্টু দাই এই গীতটি কিছু অংশ লিপচিং পালে। হাই, আই এম পল্লৱ। আজি যে দেখিছে আমি গোটেই যুৱচাম আহিছোঁ, এটাই উদ্দেশ্য আমাৰ ভাইটি বন্ধু নয়নজ্যোতি গগৈৰ এটা নতুন গীত ভিডিঅ'টো শ্বুট কৰিবৰ কাৰণে আহিছোঁ। এটা সুন্দৰ পৰিৱেশ, ফূৰ্তিও কৰিছোঁ, এনে শ্বুট কৰি আহিছোঁ। এটা শ্বটতে আমি গানটো শেষ কৰিম, আপোনালোকে চাই ভাল পাব। থেংক ইউ। এতিয়া কোৱা কি কৰিব লাগিব? আচ্ছা, সাগৰে গ্লাছ পিন্ধিহে বাইট দিব। বাইক
একচুৱেলি আজি নয়নৰ গান এটা আমি ভিডিঅ' কৰিবলৈ আহিছোঁ আমি আনঅফিচিয়েলি আহিছোঁ আৰু ইয়াতে সকলোকে দেখিবই আমাৰ চিনাকি মোক সকলো আমি এটা ফ্ৰেণ্ড চাৰ্কল আৰু গোটেই ফ্ৰেণ্ডখিনি একেলগে আহিছোঁ আৰু দুজনমান নাহিলে অহা হ'লেতো আজি বেলেগেই আছিলে কথা আৰুতো কি ক'ম বাকী গানটোৰ ভিডিঅ'টো চাব দিলে প্ৰথমখিনি লিপচিংখিনি কি পালে বুলি মেলিলে আপোনাৰ ল'ৰা ছোৱালী চব কলা কলা হ'ব গোটেই হাতটা কলা হ'ব ৰ'ব আমাৰ ৰূপমৰ ভাগত কি লিপচিং পৰিলে শুনক কি পাইছে এইফালে দে সেইডাল আমি গৈ আছো ফালে Action, playback. Good luck. Raw. Action. Good luck. মই এপাক ঘূৰি দিওঁ তোৰ চাইফালে পানীটো মেলাই দিছো এনেকে সিদ্ধান্ত পাই আছো আহা Action! Action!
ইয়া মই পালো